এটুকে ভিডিও এখন বনাই চাপা কৰাকে দেখাম বুলি ভাবিছো এনেকে মানুহে সদায় চাপা কৰি থাকিব লাগে চাপা কৰি থাকিলে মানুহৰ স্বাস্থ্য ভাল হয় আৰু এনেকে থাকিব লাগে আৰু Hi, hello friends, welcome back my YouTube channel JY Majuli Vlog. মই আছো হায়দৰাবাদ তেলেংগানা এইটো কি আছিলে নালগোন্দাত আছো বৰ্তমান আজি যেহেতু দেওবাৰ সানডে এটোৰ কাৰণে আমি যেটো জেগাত আছো এটোৰ ৰুমটো এতিয়া চাপা কৰা হ'ব এইজন আমাৰ চাপা কৰি আছে একেবাৰে অলৰেডি আমি এতিয়া ময়ো লাগি যাম আৰু চাপা কৰিম চাই থাকিব ভিডিওটো ভাল লাগিছে যদি লাইক আৰু কিবা সাবস্ক্ৰাইবটো কৰি দিব স্কিপ নকৰিব চলো এতিয়া ৰেডি ষ্টাৰ্ট কৰিম আৰু এতিয়া মই লাগি যাম আৰু আছে অলৰেডি চাফা কৰা হ'ব এতিয়া মই চপ্পল চেণ্ডেল পিন্ধি ল'ম তাৰপিছত এতিয়া লাগি যাম আৰু এতিয়া আমি বৰষুণ পুৰা দি আছে কিবা কালি পৰহিৰ পৰা বৰষুণ দিয়া আছে আমি ভাবিছিলোঁ হায়দৰাবাদত এনেকে বৰষুণ নিদিয়ে বুলি কিন্তু লাষ্টত গৈ গম পাইছোঁ এতিয়া একদম হেৰাই নাই বৰষুণ এতিয়ালৈকে যেহেতু 3 দিন 4 দিন হৈছে বৰষুণ দি আছে মানে আমাৰ ৰুমটো ইমানেই লেতেৰা হৈ আছিলে মানে দেখি ভাল লগা নাছিলে যে মানে এনেকুৱা আমি টাইম পোৱা নাছিলোঁ আমি দেওবাৰত এসপ্তাহ মূৰত এবাৰ আমি মানে ছুটি পাওঁ এইটোৰ কাৰণে আজি চাফা কৰিছোঁ এটোকে ভিডিঅ' এখন বনাই চাফা কৰাকে দেখাম বুলি ভাবিছোঁ এনেকে মানুহে সদায় চাফা কৰি থাকিব লাগে চাফা কৰি থাকিলে মানুহৰ স্বাস্থ্য ভাল হয় আৰু এনেকে থাকিব লাগে আৰু গমেই পায় চাফা কৰিলে কি হয় অলৰেডি পুৰা চাফা কৰা হ'ব যিমান যি লেতেৰা হৈ আছে বা লেট্ৰিন বাথৰুমৰ পৰা ধৰি ৰুম যিমান আছে এতিয়া চাফা কৰা হ'ব এইটো কৰিলে নহয় এইটো ইমান লেতেৰা হৈ আছে ছাৰ হ'বনে চব গাইছ কিমান লেতেৰা হৈ আছে দিবানে ইমান লেতেৰা হৈ আছে এইটোৰ কাৰণে হ'লেও মানে কিছুমান ক্ষেত্ৰত মানে এইটো কামত দিব এইটোৰ কাৰণে এইটো চাফা কৰি আছোঁ মানুহে সদায় চাফা হৈ পৰিষ্কাৰ হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল হয়
সেইটো হৈ গৈছে অলৰেডি গাইজ চাওক কিমান ধুনীয়া হৈ গ'ল হৈছে ন এতিয়া ধুনীয়া হৈ গ'ল এইটো ভালকৈ ৰাখিব লাগিব এইটো মানে কিছু ক্ষেত্ৰত কামত দিব মানে সেইটো কাৰণে ইয়াত লগাই দিবগৈ লাগে এতিয়া আমি ইয়াত আলু পিঁয়াজ মানে কিবা কিবি আৰু শাক পাচলি ইয়াত খাব পাৰিব এতিয়া আমাৰ গাইজ চব এতিয়া কিমান ধুনীয়া হৈ গ'ল আমাৰ এতিয়া ৰুমটো চব এতিয়া ৰুমৰ বাহিৰত কিমান ধুনীয়া হৈ গ'ল আকৌ এতিয়া ৰুম এতিয়া চাফা কৰিব লাগে ইমানে লেতেৰা হৈ আছে কাৰণে দেখিছে লৈ গাইজ কিমান লেতেৰা হৈ আছে এইটো চাফা কৰিব লাগিব ভালকে চাফা কৰা হ'ব আজি এডুকেট কৰি নাথাকিলে একো উপায় নাই আজি গাইজ বাহিৰলৈ যাব নোৱাৰিব কাৰণ বৰষুণ দি আছে পুৰা তামাম বৰষুণ এৰাই নাই এইটো কাৰণে আজি ৰুমটো চাফা কৰি আপোনালোকক ভিডিঅ'টো দিম বুলি ভাবিছোঁ আজি পুৰা বৰষুণ দি আছে বাহিৰলৈ ওলাই যাব নোৱাৰিম চাগে ভিডিঅ' কৰিব নোৱাৰিম বহুত মনটো বেয়া লাগি আছে যিহেতু জেগা চাবলৈ নাপাম আৰু আপোনালোকক আজি ভিডিঅ'টো ৰুমটো চাফা কৰি যিমান ৰুম লেতেৰা হৈ আছে কৰি ভিডিঅ'টো দিম বুলি ভাবিছোঁ সেইটো এতিয়া চাফা কৰিব লাগিব ৰুমটোত অলপ পানী দিব লাগিব পানী চেতিয়াও সেইটো হৈছে অলপ চাফা কৰি দিব লাগিব তেতিয়াহে হ'ব গাইজ অলৰেডি এতিয়া ৰুমটো চাফা কৰা হৈ গ'ল চাওক গাইজ কিমান এতিয়া ধুনীয়া হৈ গ'ল এতিয়া এইটো পেণ্টটোৰ পাংখাটো দিব লাগিব তেতিয়াহে উঠাবগৈ মানে বৰষুণ দি আছে বাহিৰত বৰষুণ দিয়াৰ কাৰণে মানে চাফা কৰিবলৈ পোৱা নাছিলোঁ আৰু টাইমটো নাছিলে এতিয়া অলৰেডি চাফা কৰি হৈ গ'ল আমাৰ ৰুমটো আৰু ৰুমৰ বাহিৰত চব চাফা কৰা হৈ গ'ল চাওক গাইজ কিমান এতিয়া ধুনীয়া হৈ গ'ল এইটো চাওক নহ'লে ইমানেই লেতেৰা হৈ আছিলে টাইমটো মানে এনেকৈ নিমিলে এইটোৰ কাৰণে এতিয়া চব আজি দেওবাৰ টাইম পোৱাৰ কাৰণে চাফা কৰিলোঁ চাইছেনে অলপ মানে
এতিয়া কিমান ধুনীয়া হৈ গ'ল বাহিৰত চাওক ইমানে ধুনীয়া হৈ গ'লগে এতিয়া এইটো চাহ পেইণ্টটো দি দিলোঁ এতিয়া অলৰেডি এইটো উখাই যাব এতিয়া আকৌ গাইছ ৰুমৰ ভিতৰত আকৌ চাব কিবা লেট্ৰিনৰ ভিতৰত অলপ লেতেৰা হৈ আছে এইটোৰ কাৰণে এতিয়া লেট্ৰিনটো আকৌ চাফা কৰিব লাগিব হেল্ল' গাইছ ভিডিঅ'টো ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মৰমত মোৰ মোৰ চেনেলটো যে আগবাঢ়ি যায় খিৰিকীটো খুলিব নোৱাৰিম বতাহ আহি আছিলে কিন্তু বৰষুণ দিয়া আছে এইটোৰ কাৰণে খিৰিকীটো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকৰ মৰম চেনেৰ মাজত মোৰ ইউটিউব চেনেলটো যে আগবাঢ়ি যায় এইটোকে আপোনালোকক কামনা কৰিলোঁ এনেকৈ মোৰ ভিডিঅ'টো যোনে যোনে চাই ভাল পায় কমেণ্টত দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব যিহেতু মই মাজুলীৰ ল'ৰা হয় কিন্তু মই মাজুলীত নাই মই এতিয়া হায়দৰাবাদ তেলেংগানাত আছোঁ ইয়াতে প্লাইবোৰ্ড কোম্পানীত আছোঁ কাম কৰি আছোঁ এইটোৰ কাৰণে আজি মানে বহুত দিন হৈ গ'ল ৰুমটো ইমানেই লেতেৰা হৈ আছিলে এইটোৰ কাৰণে ৰুমটো চাফা কৰিলোঁ চাফা কৰি এনে আজিতো ওলাই যাব নোৱাৰিমেই বৰষুণ দি আছে মানে বেলেগ জেগা দেখাব নোৱাৰিম এইটোৰ কাৰণে আজি ৰুমটোকে চাফা কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিম বুলি বনালোঁ আপোনালোকে চাই যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা থাকিল আপোনালোকে চবেই যে মোৰ ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰি দিয়ে যেন থেংক ইউ গাইজ